নমস্কাৰ বন্ধুসকল, আজি হৈছে বৃহস্পতিবাৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ছাত্ৰ আন্দোলন আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বাংলাদেশত নিৰ্বাচন। 18 মাহৰ পাছত বাংলাদেশে গঢ়িব নতুন ইতিহাস। বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ। ইউনিছৰ নেতৃত্বত গঠিত আবণ্টনকালীন চৰকাৰৰ তত্বাৱধানত অনুষ্ঠিত হৈছে নিৰ্বাচন। পুৱা 7:30 বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ। বাংলাদেশৰ মুঠ 300খন সংসদীয় আসনৰ ভিতৰত 299খন আসনৰ বাবে আজি চলিছে ভোটদান। 50টা ৰাজনৈতিক দলৰ 1755 গৰাকী প্ৰাৰ্থী আৰু 273 জন নিৰ্দলীয় প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগ এইবাৰ নিৰ্বাচনী যুঁজত নাই। বাংলাদেশ জাতীয়তাবাদী পাৰ্টি আৰু জামাত-ই-ইছলামীৰ মাজত হ'ব এইবাৰ যুঁজ। বৰ্তমানৰ পৰিস্থিতিত বিএনপিৰ স্থিতি যথেষ্ট মজবুত। দলটোৰ নেতৃত্ব দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে। 17 বছৰৰ অন্তত দেশলৈ উভতি অহা 60 বছৰীয়া তাৰিক ৰহমানে নিৰ্বাচন দলৰ কামাণ্ড ধৰিছে। জামাত-ই-ইছলামীৰ সৈতে বিএনপিৰ পূৰ্বতে মিত্ৰতা আছিল। কিন্তু এই নিৰ্বাচনত দুয়োটা দলে নিজা নিজা শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিছে। পৰৱৰ্তী আন এক ডাঙৰ খবৰলৈ আগবাঢ়িছো। সকলোকে হহুৱাই থকা অভিনেতাজনে আজি জেলৰ কোঠাত চকুপানী টুকিছে। 9 কোটি টকাৰ ঋণ তথা চেক বাউন্সৰ গোচৰত তিহাৰ জেলত বন্দী হৈ আছে ৰাজপাল যাদৱ। আৰু অভিনেতাগৰাকীৰ ওচৰত থিয় দিলে বহুজনে। আৰু সহায় কৰিবলৈ আগবাঢ়িছে সোনু সুদ, ছলমান খান, অজয় দেৱগন, বৰুণ ধাৱন, ডেভিড ধাৱন, নৱাজুদ্দিন ছিদ্দিকী, গুৰমিত চৌধুৰী, গুৰু ৰাধোৱা, KRK, তেজ প্ৰতাপ যাদৱ, ৰাও জিতেন্দ্ৰ সিং যাদৱ, মিৰ্খা সিং। আন এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। অৰুণোদয় হিতাধিকাৰীয়ে 20 ফেব্ৰুৱাৰীত উপহাৰ ল'বলৈ সাজু হওক। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব 8,000কৈ টকা। আৰু আনহাতে মাজুলীত নতুনকৈ 2,000 মহিলাক প্ৰদান কৰা হ'ব অৰুণোদয় ধন। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটী বাতিল। 3 মাহলৈ ছুটী ল'ব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে। প্ৰতিখন জিলালৈ জাৰি জাননী কৰ্মচাৰীসকললৈ। 1 মাৰ্চৰ পৰা 31 মে পৰ্যন্ত চৰকাৰী ছুটী বাতিল। জিলাই জিলাই জাননী জাৰি কৰিলে জিলা আয়ুক্তসকলে। নিৰ্বাচনৰ বাবে বাতিল কৰা হ'ল সকলো ছুটী। আন এক গুৰুত্বপূৰ্ণ খবৰ, বিদ্যুৎ বিভাগৰ 27 লাখ কৰ্মচাৰীৰ দেশজোৰা ধৰ্মঘট। বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ, বিদ্যুৎ সংশোধনী বিধেয়ক 2025 আৰু প্ৰস্তাৱিত ৰাষ্ট্ৰীয় বিদ্যুৎ নীতি 2026ৰ বিৰোধিতা কৰিছে AIPEF-এ। বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ, বিদ্যুৎ সংশোধনী বিধেয়ক 2025, প্ৰস্তাৱিত ৰাষ্ট্ৰীয় বিদ্যুৎ নীতি 2026 আৰু পুৰণি পেন্সন আঁচনি কাৰ্যকৰীকৰণৰ প্ৰতিবাদত বৃহস্পতিবাৰে দেশজুৰি 27 লাখৰো অধিক বিদ্যুৎ বিভাগৰ কৰ্মী আৰু অভিযন্তাই দিনজোৰা ধৰ্মঘট কাৰ্যসূচী পালন কৰিব।